নমস্কাৰ এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আমি যাবলৈ ওলাইছোঁ জেগালৈকে আৰু তাৰ কাৰণে বেগ ৰেডি। এয়া মোৰ মানি বেগ লৈ লৈছোঁ আৰু এয়া মই ৰেডি, মানে একদম বেয়া জেগালৈ যাম যে কাপোৰো বেয়া পিন্ধি দিছোঁ। ফাইনেলি পাই গ'লোঁ আমি চাপৰি, আৰু সকলোৱে যিসকল মঙলদৈবাসী তেওঁলোকে জানে চাপৰিৰ কথা। আৰু এইখন হৈছে বাঁহৰ দলং। এই বাঁহৰ দলংখনেৰে নদী সিপাৰলৈ যাবলৈ পাৰি আৰু এইখনৰ ওপৰেৰে কেৱল বাইকহে অহা যোৱা কৰে। আৰু চাওকচোন কিমান ডাঙৰ এৰিয়া। আৰু এটা কথা, এই বাঁহৰ দলংখনৰ ওপৰেদি যদি কোনো অচিনাকি মানুহ আহে তেতিয়াহ'লে এইখন বাঁহৰ দলং এজন ব্যক্তিগত মানুহে দিছে আৰু সেই মানুহজনে 20 টকাকৈ লয়, মানে আপ এণ্ড ডাউন 20 টকা লয়। আৰু এয়া হৈছে এইখন তেওঁৰ দোকান আৰু ইয়াতে চাহ তাহ পায়। তো আমিও চাহ তাহ খাই ল'লোঁ আৰু খাই লৈ চাওকচোন বাইকহে অহা যোৱা কৰে বুলি কৈছিলোঁ যে এয়া বাইক। আৰু নিহাই যে কি ভাল পাইছে, মানে আনলিমিটেড ভাল পাইছে তাই ইয়াতে আহি পিনে। কিন্তু ইয়াতেতো থাকিব নোৱাৰি, থাকিবতো বাদ দিয়ক, মইতো একেবাৰে নোৱাৰোঁ। অলপ খন্তেকীয়াৰ কাৰণে আহিব পাৰি আৰু এয়া চাওকচোন পূজাই ইয়াতে চিপছ খাইছে, নিহাইও চিপছ খাইছে। তো মই ক'লোঁ পূজাক অকণমান দেচোন, খুজিছোঁ। কিন্তু এয়া চাওকচোন হিচাপ কৰি আছে, কেইডাল পৰিলে হিচাপ কৰি দিয়ে। ল'ৰা ছোৱালী যে কি কথা, মানে চিপছ অকণ খুজিলেও হিচাপ কৰিহে পাব। আৰু তাইনো কি হ'ল চাওকচোন, ইফালে আকৌ তাই এয়া বেলৰ কাৰণে লাগি আছে, মানে বেলডালেদি তাই হেনো দুখ পাইছে। মই একচুৱেলি পিন্ধোৱাতে বেয়া কৰিলোঁ। আৰু এই মিষ্টাৰে চাওকচোন এই এৰিয়াটো একদম পূৰা চাই আছে, আৰু কিন্তু একেবাৰে বহুত ধূলি মানে বালি আৰু ধূলি নহয়, একচুৱেলি বালি। আৰু মানুহে কয় চাপৰিত বহুত বতাহ বুলি। বতাহ একদম আমাৰ নৰ্মেল টাউনৰ নিচিনা হয়, অলপ মুকলি আকাশ হিচাপে অকণমান থাকিব, কিন্তু ইমানো নহয়। আৰু এয়া চাওকচোন ইয়াতে মানুহে খেতি কৰিছে। এয়া ছাইডত যে দেখিছে এয়া হৈছে ৰঙালাও খেতি। আৰু আমি ভাবিলোঁ যে সেই ওখ আইলেণ্ডটোলৈকে যাওঁ, কিন্তু আইলেণ্ড মানে অকণমান ওখ জেগা আছে, কিন্তু তালৈকে যাব পৰা নাযায় জানেনে। মিষ্টাৰে তাৰমানে তলত বালিবোৰত চাই আহি আছে। কিবা কুকুৰৰ দৰে খোজ কিছুমান আছে, কুকুৰে যেনেকৈ খোজকাঢ়িলে, কিন্তু কুকুৰ নহয়, অকণমান ডাঙৰ, হয়তো শিয়াল হ'ব পাৰে। তো এইবোৰ ভয়তে আমি তালৈ নগ'লোঁ। আৰু এয়া চাওকচোন নিহাক কোচত লৈ কেনে আহি আছে, আৰু পিঠিত যে বেগটো লৈছোঁ ইয়াতে আছে আমাৰ খাদ্য। আৰু খাদ্যৰ কাৰণে আমি বহি ল'লোঁ এঠাইত, আৰু বহি লৈ ইয়াৰ ৰুটি আৰু মাংস ঘৰৰ পৰা বনাই লৈ গৈছিলোঁ। তো ভাবিলোঁ যে এইখিনিতে বহি খাই দিওঁ। আৰু এয়া মই খাই উঠিলোঁ, এতিয়া বাপেক আৰু জীয়েকে লাহে লাহে খাই আছে। আৰু এয়া নিহাই আছে ইয়াতে খেলি, তাই একদম জোতা খুলি ল'লে আৰু কি যে হ'ব। এয়া চাওকচোন, আৰু ঘূৰি আহোঁতে এয়া বাপেকে নামিব ল'লে নদীত নমা দেখি যে পূজাও থকা নাই, পূজাও নামি গ'ল জানেনে। এয়া চাওকচোন বাপেক জীয়েক দুয়োটা নামি গ'ল। আৰু ইফালে টিকলিটো এয়া মোক হাতত ধৰি টানিছে, কি যে হ'ব। তাইও নামি যায় মানে তালৈকে, কিন্তু ভয় লাগে যে। আৰু গোটেইকেইটা যিহেতু নামিলে মইতো কি কৰিব থাকিম, তো ময়ো নামি গ'লোঁ। আহি পালোঁহি ঘৰ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই।